পলিটিক্যাল কথা তেওঁলোকৰ যদি তেনেকুৱা কিবা যদি প্ৰমাণ আছে প্ৰমাণটো দাঙি ধৰক যে প্ৰমোদ বড়োৱে গৈ পেলাই দিছে বা প্ৰমোদ বড়োৰ হে বন্দুকটো লৈ পেলাই বা প্ৰমোদ বড়োৱে বন্দুক পুলিচক দিছে আৰু পুলিচে তেনেকুৱা এটা কাৰ সাজি পেলাই এৰেষ্ট কৰিছে যদি প্ৰমাণ আছে প্ৰমাণটো দি দিয়ক আদালতে চাব সেইটো কিন্তু সকলোৱে জানো এইটো এটা পলিটিক্যাল ডায়লগ নিজৰ যি সহযোগী যিসকলক কৰায়ত্ব কৰিছে তেওঁলোকক বচাবৰ কাৰণে তেনেকুৱা এটা কথাটো তেওঁ কৈছে এই কথাটো সকলোৱে গম পায় আইনে এতিয়া নিজৰ মানে হাতত লৈছে আৰু আমি ভাবোঁ আইনে যি কৰিব সঁচাকৈ কৰিব ইয়াৰ ওপৰত ইনভেষ্টিগেশ্যন কৰিব তেওঁলোকেওতো কোৰ্টত গৈছে তো মানে এইটো ওলাই পৰিব কোন সঁচা আৰু কোন মিছা মুঠতে আইনৰ এতিয়া কোৰ্টত গৈছে কেছ আৰু কোৰ্টত দিব এইকাৰণে সদায় আমি ভাৰত চৰকাৰক কৈ আহিছোঁ অসম চৰকাৰক কৈ আহিছোঁ ইয়াত আৰু কিছুমান অবৈধ অস্ত্ৰ আছে এই অবৈধ অস্ত্ৰ অকল বড়োসকলৰ নহয় এই অবৈধ অস্ত্ৰ ইয়াত যিসকলে আৰ্মছ ৰিভলিউশ্যন কৰিছে অস্ত্ৰ লৈবিলাক যিটো সংগ্ৰাম কৰিছে কোকৰাঝাৰত বহুতো জাতি জনগোষ্ঠীৰ আৰ্মছ ৰিভলিউশ্যন গ্ৰুপ আছিলে সেইকাৰণে আমি টোটেল কৈছোঁ ইয়াত কোনোবা এটা নিৰ্দিষ্ট সংগঠনৰ কথা কোৱা নাই ইয়াত কোনোবা এটা নিৰ্দিষ্ট জাতিৰ কথা কোৱা হয় কোকৰাঝাৰত বিভিন্ন দল সংগঠনৰ আৰ্মছ ৰিভলিউশ্যন চলিছিল আৰু এই আৰ্মছবিলাকে কিছুমান চাৰেণ্ডাৰ দিছে কিছুমানে দিয়া নাই এনেকুৱা বহুত অজুহাত আছে গতিকে আমি কৈছোঁ টোটেল আৰ্মছ ফ্ৰী হ'ব লাগে কাৰ কোন দলৰ সেই কথাটো আমি কোৱা নাই মুঠতে ইয়াত অবৈধ অস্ত্ৰ আছে এই অবৈধ অস্ত্ৰবিলাক বাজেয়াপ্ত হ'ব লাগে সেই কথাটোৱে আমি কৈছোঁ